সঞ্জীৱ দা, সকলোকে কন্দুৱাই আপুনি গুচি গ'ল ন? আজি আপোনাক ইমান বিচাৰি চালেও নাপাওঁ। এয়া আপোনাৰ শ্ৰাদ্ধৰ দিনাখনৰ চাওক ভিডিঅ'। নাম হৈছে আপোনাৰ নামৰ। ভাবিলে কেনেকুৱা লাগে বুকুখন কঁপি উঠে। আজিও এনেকুৱা লাগে যেন আপুনি আহিব মোক আকৌ সেই সৰুতে মতাৰ দৰে। ঐ লা, পিছৰখিনি নকওঁ। ভালে আছ? কি কৰিছ? এইবাৰ ৰাখি নাবান্ধ নেকি? আপোনাৰ কথাখিনি এতিয়াও কাণত বাজি থাকে জানেনে? কিন্তু এয়া চাওক, আপোনাৰ আজি শ্ৰাদ্ধৰ দিনা ভকতে চোতালত নাম গাইছে আৰু আমি ছাইডতে বহি চাইছোঁ। সঁচাকৈ আপোনাক জীৱনত কোনোদিন পাহৰিব নোৱাৰিম। আপুনি বাৰু এনেকৈয়ে এৰি থৈ যাব লাগেনে? মনত আছেনে? জুলাইৰ 21 তাৰিখে মই আপোনাৰ লগত ফোনত শেষৰটো কথা পাতিছিলোঁ। মইতো কেনেকৈ জানিম সেই দিনটোৱে যে আমাৰ কথা পতাৰ শেষৰ দিন আছিল। আজি এই কথাখিনি কওঁতে মোৰ কি অৱস্থা হৈছে সেইটো মই গম পাইছোঁ। আপুনি আমাৰ মাজত সদায় জীয়াই থাকিব। যাওকগৈ, আপুনি মুক্তি পাওক। মুক্তিটো আপুনি কেতিয়াবাই পালে। আৰু জানো, য'তেই জন্মগ্ৰহণ কৰিছে আপুনি এজন ভাল মানুহ হৈ জন্ম হ'ব, ভাল এটা জীৱ হৈ জন্ম হ'ব। য'তেই আছে কুশলে থাকক। নতুনকৈ জন্ম লৈও যাতে আপুনি সদায় ভালে থাকে। অহা জন্মত মোৰ মৃত্যুৰ পিছতো যাতে মই আপোনাকে মোৰ নিজৰ দাদা হিচাপে পাওঁ। হয়তো আপুনি মোৰ ডাঙৰ ভিনদেউ, কিন্তু আপুনি সদায় মোৰ দাদা। কাৰণ আপুনি মোক বহুত সৰুৰ পৰা পাইছে আৰু মই আপোনাক ৰাখি বান্ধো প্ৰতি বছৰে। কিমান আশা কৰে আপুনিও মোৰ ৰাখি তোলে সেইটো মই জানো। আৰু এইবাৰো জানেনে, মই বাচি আপোনালৈ 3খন দোকান পাৰ কৰি এটা ৰাখি কিনিছিলোঁ। ৰাখীৰ আগদিনাখন মই ঘৰলৈ অহা কথা, আৰু আপুনি কি কৰিলে? মোৰ মানুহজনৰ জন্মদিনৰ দিনাখনেই কোনো খবৰ নিদিয়াকৈ গুচি গ'ল। এবাৰো কথা নাপাতে কাৰণে। বেয়া পাইছোঁ আপোনাক, কিন্তু বেয়া পায়ো জানো লাভ আছে? অকণো লাভ নাই। হ'ব দিয়ক, যাওক, য'তে আছে ভালে থাকক। বা আৰু ভাগিনৰ কথা চিন্তা নকৰিব, আমি আছোঁ লগত। শেষত ভালে থাকক, মুক্তি পাওক, সিমানখিনিয়ে আশা কৰিছোঁ। আৰু আপুনি নাভাবিব আমি আপোনাক পাহৰি যাম। আপুনি সদায় আমাৰ মনত আছে, অন্তৰত আছে আৰু সদায় থাকিব। এটা সপোন বুলিও যেন পাহৰিব নোৱাৰোঁ। সদায় সপোন যেনেই লাগে, আপুনি যে নাই অনুভৱেই নহয়। য'তেই নাথাকক কুশলে থাকক।